ভিডিঅ'টো আজি একেবাৰে দুখৰ বাবে বনাব লগা হ'ল মানে চাওক কালি যিহেতু গমে পাইছে যে আপোনালোকে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ কালি মৃত্যু খাবৰি ল'ল মানে কালি তেওঁ নিজেই ছুইচাইড কৰিলে গতিকে কিয় ছুইচাইড কৰিলে বা কিয় ছুইচাইড কৰিব লগা হ'ল গতিকে আজি ভিডিঅ' সবিয়ে কৈ আছোঁ চাওক আৰু এটা কথা কৈ দিওঁ যে মই ইয়াৰ বিষয়ে ইমানো ভালকৈ নাজানো যে কিয় বা ছুইচাইড কৰিলে গতিকে ইয়াৰ ওপৰত ক্ৰাইম ব্ৰাঞ্চে ইনভেষ্টিগেট কৰি আছে গতিকে ক্ৰাইম ব্ৰাঞ্চ মানে ইনভেষ্টিগেট কৰাৰ পিছতে গম পাব যে তেওঁ কিয় মানে ছুইচাইড কৰিব লগা হ'ল চাওক প্ৰথমতে চাওক তেওঁৰ বায়োগ্ৰাফি বুলি ক'লে বহুতেই আছে আলিৰ পৰা অন্তলৈ গতিকে ইমানো ক'ব গ'লে মানে ভিডিঅ'টো লম্বা হৈ যাব গতিকে মই মানে সৰুকৈ অলপ আপোনালোকক কৈ দি আছোঁ মানে চাওক তেওঁ প্ৰথম মানে জন্ম লাভ কৰিছিল বিহাৰ ৰাজ্যৰ পাটনা নামৰ এখন সৰু চহৰ আৰু তাৰ পৰাই তেওঁ মানে ডাঙৰ হ'ল তাৰপিছত একেবাৰে মানে যিটো তেওঁ মানে তেওঁ তাৰপিছত মেকানিকেল ইঞ্জিনিয়াৰ আছিল গতিকে মেকানিকেল ইঞ্জিনিয়াৰ বাবে আপোনাৰ পৰিচিত আছিল তাৰপিছত তেওঁ একদম মানে ফাৰ্ষ্ট যিটো টাইম মানে এণ্ট্ৰি মানে চিৰিয়েল হয় মানে টিভি এখন শ্ব' চিৰিয়েল আছিল তাতে নামটো আছিল কি কিছ দেশ মে হে মেৰা নাম আছিল 2008 চনতে সেই চিৰিয়েলত এণ্ট্ৰি মাৰিছিল ষ্টাৰ প্লাছত দিছিল সেইটো চিৰিয়েলখনৰ মানে ভালেই চলি আছিল তাৰপিছত এখন আহিল জি টিভিত যিটো নাম আছিল পবিত্ৰ ৰিষ্টা 2009 মান কৰিছিল চাগে সেই পবিত্ৰ ৰিষ্টা চিৰিয়েলখন মানে তেওঁ মানে ইমানেই পৰিচিত মানে যে সকলোৱে তেওঁক জনা হ'ল তাৰপিছত একেবাৰে যিটো ফাৰ্ষ্ট যিটো তেওঁৰ ফিল্মৰ এণ্ট্ৰি এই ফিল্মৰ এণ্ট্ৰি মাৰিছিল কাই পোচে নাম হ'ল 2013 মানত হ'ব চাগে গতিকে সেইখন ফিল্মেৰে তাই মানে একেবাৰে জনাজাত হৈ গ'ল তাৰপিছত তেওঁ ফিল্মবোৰ আহি থাকিব ধৰিলে তাৰপিছত তেওঁৰ MS ধোনী এখন আহিছিল MS ধোনীখন একেবাৰে মানে ফুল হিট গৈছিল সকলোৱে ভাল পাইছিল MS ধোনী ময়ো ভাল পাইছিলোঁ MS ধোনীখন চাই গতিকে চাওক তেওঁতো ইমান জনপ্ৰিয় ইমান টকা পইচা ধন মালি সকলো আছে গতিকে তেওঁ কিয় ছুইচাইড কৰিব লগা গতিকে ছুইচাইড তেওঁ কিবা নহয় কিবা এটাত মানে তেওঁক মানে মানসিক কষ্ট পাইছিল গতিকে সেইটোৰ বাবে তেওঁ ছুইচাইড কৰিব লগা হ'ল চাওক আমি ভাবোঁ যে চেলিব্ৰিটি মানুহবিলাকৰ ইমান টকা আছে এতিয়া সুখী কিন্তু এইটো নহয় যে তেওঁ অলপ হ'লেও বা কিবা নহয় অলপ হ'লেও তেওঁ সুখত আছিল গতিকে তাৰ বাবে তেওঁ ছুইচাইড কৰিব লগা হ'ল আৰু এটা কথা কৈছে চাওক মানে এইটোৱে প্ৰমাণ দেখালে যে এই জনপ্ৰিয় অভিনেতাজনে যে মানুহ যিমান ধনী মানে টকা পইচা আদি হ'লে মানুহ কেতিয়া সুখত থাকিব নোৱাৰে গতিকে এইটো এটা উদাহৰণ বা মানে প্ৰমাণ আৰু গতিকে মানে মই এই ভিডিঅ'টোৰ দ্বাৰা মানে সকলোকে বুজাওঁ মানে ক'ব বিচাৰোঁ যে মানে ছুইচাইড পথটো কেতিয়াও বাছি নল'ব চাওক আপোনালোকৰ মা দেউতা ভণ্টি ভাইটি আদি সকলো থাকিব পাৰে গতিকে সিহঁতৰ মনত সঁচাকৈ বহুত বেয়া লাগিব পাৰে গতিকে এইটো আপোনালোকে পথ কেতিয়াও বাছি নল'ব যে দুখ লগা বুলি মানুহৰ জীৱনত একবাৰেই মানে চান্স মিলে যে জীৱনটো ভালদৰে উপভোগ কৰা গতিকে জীৱনটো ভালদৰে উপভোগ কৰক আজি ভিডিঅ'টো মই মানে লাইক কমেণ্ট মাৰাৰ কথা একো নকওঁ গতিকে মানে ভগৱানৰ পৰা এটাই মানে প্ৰাৰ্থনা জনাওঁ যে তেখেতৰ মানে যি সুশান্ত সিং ৰাজপুতৰ যি মানে আত্মা আছে গতিকে এই আত্মা যাতে সদায় চিৰশান্তি লাভ কৰক গতিকে তাৰে কামনাৰে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।